Hello everyone. আপোনালোক সকলোকে জাহ্নৱী ডায়েৰী চেনেললৈ মই স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে প্ৰেছাৰ কুকাৰত কেনেকৈ অতি সহজভাৱে ছাগলী মাংস ৰান্ধিব পাৰি তাৰ এটা ৰেচিপি লৈ আহিছো। ভিডিওটো শেষলৈকৈ চাব আৰু কেনেকুৱা হ'ল জনাবলৈ নাপাহৰিব। এয়া আধা কেজি মাংসৰ বাবে মই প্ৰয়োজন অনুসৰি তেল লৈ লৈছো। তাত অলপমান চেনি দিছো। চেনিখিনি কাৰামেলাইজ হৈ আহিলত মিডিয়াম সাইজৰ 3টা পিয়াজ মিহিকৈ কাটি তাত দি দিছো। যিকোনো বস্তু আসলতে মই অতি কম তেলতে বনাবলৈ প্ৰায় চেষ্টা কৰোঁ। এতিয়া এই পিয়াজখিনি প্ৰায় ৰঙচুৱা হৈ আহিলত তাত দিম থেতেলাই লোৱা আদা নহৰু 2 চামুচ। সেইখিনি ভালদৰে ভাজিম। সেইখিনিৰ পৰা যেতিয়া কেঁচা গোন্ধটো যায় তেতিয়া তাত দি দিম মই মাংসখিনি ভালদৰে ভাজিম যাতে মাংসখিনিৰ পৰা পানীটো শুকাই যায় আৰু মাংসখিনিৰ পৰা তেলটো ওলাবলৈ আৰম্ভ কৰে। এয়া চক মই তাত মাংসখিনি দি ললো। এয়া দেখিবলৈ পাইছে আপোনালোকে মাংসখিনিৰ পৰা তেলটো ওলাবলৈ আৰম্ভ কৰিছে। এতিয়া তাত দিম মই প্ৰয়োজন অনুসৰি নিমখ, হালধি আৰু জিৰা গুৰি, ধনিয়া গুৰি, মিট মছলা গুৰি আৰু দিব কাশ্মীৰ ৰেড চিলি অকমান সেয়া দি লৈছো। বেছি মছলা ব্যৱহাৰ কৰা নাই। তাৰ প্ৰতিবিধৰে মই অলপমানহে মছলা ব্যৱহাৰ কৰিছো। দেখিছেনে মছলাখিনি ভালদৰে মাংসখিনি ভাজি লোৱাৰ পাছত তাত দি দিব আলু। আলুখিনি দিও মাংসখিনি ভালদৰে ভাজিব লাগিব। যিকোনো বস্তু আপোনালোকে যিমানে স্লো কুক কৰি পেলাই ভাজি বনাব সিমানেই তাৰ টেক্সচাৰ আৰু টেষ্টটো ভাল হ'ব। আলুখিনি দিও মই মাংসখিনি ভাজি ৰাখিম। এতিয়া আন এখন কেৰাহীত মই গোটা জিৰা, গোটা ধনিয়া, চফ, কেইটামান ইলাচি, কেইটামান জালুকৰ গুৰি গোটা জালুক আৰু দুখিলা তেজপাত ড্ৰাই ৰ'ষ্ট কৰি লৈছো। ড্ৰাই ৰ'ষ্ট কৰি লৈ সেইখিনি মিক্সিত মই অলপমান দৰদৰা হোৱাকৈ পিচি লৈছো। এতিয়া এয়া দেখিবলৈ পাইছে যে মাংস আৰু আলুখিনিৰ পৰা প্ৰায় তেল ওলাইছে। এতিয়া দি দিম সেই মছলাখিনি দিও মই আকৌ ভালদৰে মাংসখিনি ভাজি ৰাখিম। মাংসখিনি প্ৰায় মই 20 মিনিট 25 মিনিট মান সময় ভাজিছো। যিমানে মাংস হওক বা আন কিবা বস্তু হওক ভাজি বনাব তেতিয়াই তাৰ টেষ্টটো ভাল আহিব। এতিয়া বিলাহীখিনি দি ললো। বিলাহীখিনি গলি যোৱাৰ লৈকে আকৌ ভাজি আছো। এয়া আপোনালোকে দেখিবলৈ পাইছে গোটেই মছলাখিনি মাংসখিনিত ভালদৰে মিলি গ'ল আৰু তাৰ পৰা কি এটা ধুনীয়া কালাৰ আহিছে আপোনালোকে দেখিবলৈ পাইছে। এতিয়া প্ৰয়োজন অনুসৰি পানী দি ল'ব। আপোনালোকে যিমানটো পৰিমাণৰ পানী গ্ৰেভি বিচাৰে সিমানটো পৰিমাণত পানী দিব। মই মোৰ নিজৰ প্ৰয়োজন অনুসৰি পানী দিলো। এতিয়া মই প্ৰায় 5টা-6টা চিটি হোৱালৈকে সেইখিনি দি দিম আৰু যেতিয়া গেছটো ৰিলিজ হ'ব তেতিয়া এয়া ঢাকনাখন খুলি দেখিছেনে মাংসখিনিৰ কালাৰটো কি সুন্দৰ হৈছে। দেখিয়ে খাওঁ লগা নাইনে বাৰু। এতিয়া মই আৰু প্ৰায় 6-7 মিনিট মান মাংসখিনি উতলিবলৈ দিম। এয়া দেখিছেনে ছাগলী মাংসখিনি কালাৰটো কি ধুনীয়া হৈছে আৰু টেক্সচাৰটো আপোনালোকে মন কৰকচোন কি ধুনীয়া হৈছে। খাবলৈও তেনেকুৱা সোৱাদ লগাই হৈছিল। আৰু ভিডিওটো চাই কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ। থেংক ইউ।